নমস্কাৰ মই তুলুমণি আৰু আজি আপোনালোকৰ বাবে লৈ আহিছো 10 মিনিটৰ ফেচ যোগাৰ এটা ভিডিঅ' আমি গুৰুত্ব দিম ফেচ লিফটিঙৰ ওপৰত আৰু আপোনাৰ প্ৰথম কাম হৈছে আপোনাৰ হাত দুখন যাতে পৰিষ্কাৰ থাকে আৰু আপোনাৰ মুখমণ্ডলত যাতে ময়শ্চাৰাইজাৰ বা ক্ৰীম বা অকণমান ফেচিয়েল অইল হনা থাকে আহক এতিয়া আৰম্ভ কৰো আৰু আমাৰ প্ৰথম কাম হৈছে আমি কান্ধৰ পৰা টেনচন ৰিলিজ কৰা গতিকে আহক আপুনি হাত দুখন এনেকে লগাওক আৰু ইনহেল কৰক বুকু ওপেন কৰক উশাহ লওক ওপেন কৰক exhale inhale open and exhale উশাহ লওক আপুনি এনেকৈ বুকু ওপেন কৰক আৰু নিশাহ এৰি একেলগ কৰক আৰু ফেচিয়েল মাসল যাতে ৰিলেক্স থাকে আপুনি চকু মুদি কৰিব পাৰে যদি কমফৰ্টেবল ফিল কৰে আৰু চকু মেলিও কৰিব পাৰে যেটো আপোনাৰ কাৰণে আটাইতকৈ কমফৰ্টেবল আৰু মনত ৰাখিব আমাৰ ইয়াত কোনো ৰাইট এণ্ড ৰং বুলি নাই আপুনি নিজৰ লেভেলত কৰিব আপুনি যিমান দূৰলৈকে কৰোতে সেফ ফিল কৰে যাতে সেইমতে আপুনি ফেচ যোগা কৰে Another 5, 4, 3, 2, 1. এতিয়া আপুনি জাস্ট হাতকেইখন আপুনি এনেকে ওপেন কৰি দিয়ক মেলি দিয়ক এণ্ড হোল্ড কৰক আৰু আপুনি ৰিচিভিং মুডত থাকক আপুনি দীঘলকৈ উশাহ লওক আৰু ভাবক আপুনি পজিটিভ এনাৰ্জি ৰিচিভ কৰিছে আৰু যেতিয়া নিশাহ এৰিছে আপুনি কান্ধৰ পৰা টেনচন ৰিলিজ কৰক inhale and slowly exhale through your mouth now release আৰু চকু মুদি অকণমান ফিল কৰক নিশ্চয় আপুনি কান্ধত বহুত বেছি সেন্সেশন ফিল কৰিছে আৰু কান্ধৰ পৰা মুখলৈ অহা ব্লাড সাৰ্কুলেশনটো ফিল কৰিছে গ্ৰেট এতিয়া আমি কৰিম অকণমান স্কাল মাসাজ বহুত ইম্পৰ্টেণ্ট ফেচ লিফটিঙৰ কাৰণে তাৰ কাৰণে এনেকৈ ইণ্টাৰলেচ কৰক আঙুলি আৰু মূৰৰ তালুৰ ওপৰত ৰাখক মই দেখিব আপোনাৰ মূৰৰ তালুত হাতৰ তলুৱাৰ হেঁচাটো ফিল কৰক প্ৰথমে ৱেটটো ফিল কৰক জাস্ট ফাৰ্ষ্ট আপুনি ফিল কৰাটো বহুত ইম্পৰ্টেণ্ট আৰু কান্ধ তললৈ ডাউন কৰক এতিয়া আপুনি হেঁচা দিয়ক আৰু স্কালৰ মাংসপেশী সাইড টু সাইড মুভ কৰক 1 2 3 4 5 6 7 8 9 10 এতিয়া পুনৰ হেঁচা দিয়ক আৰু আগলৈ পাছলৈ এবাৰ আগলৈ এবাৰ পাছলৈ কান্ধ যাতে ৰিলেক্স থাকে jaw যাতে ৰিলেক্স থাকে forehead যাতে ৰিলেক্স থাকে and keep doing another 10 9 8 7 6 5 4 3 2 1 and release কান্ধ ৰোটেট কৰক কান্ধ এনেকৈ ওপৰলৈ তোলক কাণৰ ওচৰলৈ তোলক আৰু পাছফাললৈ নিয়ক আৰু ধুনীয়াকৈ এটা স্মাইল কৰক স্মাইল ধুনীয়াকৈ হাঁহক যাতে আপোনাৰ চিক এৰিয়া লিফটিং হয় কিন্তু এনেকৈ নাহাঁহিব যাতে আপোনাৰ মুখত বহুত বেছি এক্সট্ৰা লাইন আহে এক্সপ্ৰেছন লাইন তেওঁ ওলোটাকৈ কৰক আৰু উশাহ নিশাহ হোল্ড কৰি নেৰাখিব গ্ৰেট এতিয়া পুনৰ ইণ্টাৰলেচ কৰক আৰু আপুনি কপালত ৰাখক চেলাৰীৰ ঠিক ওপৰত ৰাখক হোল্ড কৰক ভালকৈ হেঁচা দিয়ক মনত ৰাখক কান্ধৰ যাতে পাছফালে কোনো টেনচন এই অংশত যাতে কোনো টেনচন আপুনি হোল্ড কৰি নাৰাখে কান্ধ ড্ৰপ কৰক এগেইন আপুনি লিফ্ট কৰক ৰিলিজ lift everything up and release উশাহ ল'ব লিফ্ট কৰিব নিশাহ এৰিব ৰিলিজ
আৰু ধীৰে ধীৰে কৰক আপুনি কপালৰ পৰা সকলো চিন্তা টেনচন প্ৰতিটো নিশাহত এৰি দিয়ক এতিয়া আপুনি সাইড টু সাইড এবাৰ লেফট এবাৰ ৰাইট আৰু মনত ৰাখিব হেঁচা দি কৰিব লাগিব আমি ছালত কৰা নাই আমি মাসুলছত কৰিছোঁ another 6 7 8 9 10 and release এতিয়া আপুনি ফিল কৰক আপুনি কপালত সামান্য লিফটিং সেন্সেশন ফিল কৰিব আৰু আপোনাৰ নাৰ্ভাছ সিস্টেম আপোনাৰ নিউৰলজিক আপুনি এটা কমান্ড দিয়ক I allow my neurology to remember the lifting sensation আৰু অকণমান ৱেইট কৰক আপোনাৰ বডিয়ে কেনেকৈ ৰিয়েক্ট কৰে অবজাৰ্ভ কৰক গ্ৰেট এক্সেলেণ্ট এতিয়া আমি চাওক অকণমান এনেকৈ জেণ্টল মাছাজ কৰিম তাৰ কাৰণে মানে প্ৰথম কথা আমি নিজক ফিল কৰা আপুনি ফিংগাৰ টিপছৰ যিটো সেন্সেশন তাক ফিল কৰক প্ৰথমে ফিল কৰক যেন আপোনাৰ ফিংগাৰ টিপছ আপোনাৰ ছালত আপোনাৰ সফ্ট টিছুত মেল্ট হৈ গৈছে গলি গৈছে জাষ্ট ফিল কৰক চুই চাওক নিজক উইথ লাভ উইথ কাইণ্ডনেছ কাৰণ আমি কেতিয়াবা এনেকৈ চুওঁ ন তাত কোনো ধৰণৰ কানেকশ্যন নাথাকে প্ৰথম কথা হৈছে কানেকশ্যন ক্ৰিয়েট কৰা যেতিয়া আমি কানেকশ্যন ক্ৰিয়েট নকৰোঁ ইণ্টাৰেষ্টিং কি আমি ফেচ য়োগা কৰিলেও ৰিজাল্ট নেপাওঁ এতিয়া চাওক আমি এই চুইং মাছুলৰ টেনশ্যন ৰিলিজ কৰিম কিন্তু এই অংশ আমি অভাৰ ইউজ কৰোঁ তাৰ কাৰণে আপুনি কি কৰিব লাগিব আমি এনেকৈ কাণখন এনেকৈ হোল্ড কৰক আৰু এনেকৈ টানক আৰু এই এৰিয়াটোত আঙুলিৰে এনেকৈ হেঁচা দিয়ক দাঁতকেইটা ছেপাৰেট কৰি ৰাখিব উশাহ ল'ব নিশাহতে ধীৰে ধীৰে অপজিট ফ'ৰ্চ ক্ৰিয়েট কৰক মনত ৰাখিব আমি গালত টাচ কৰা নাই এনেকৈ আপুনি টানক এই মাচলটো এজিঙৰ লগে লগে চুটি হৈ আহিবলৈ ধৰে আৰু ই যেতিয়া চুটি হয় তেতিয়া আমি কি হয় আমাৰ শেকিনেছ আৰম্ভ হয় আমাৰ মুখত স্মাইল লাইন আৰম্ভ হয় গতিকে আমি এই মাচলটো মাছাজ কৰিছোঁ আৰু দীঘল কৰিব ট্ৰাই কৰিছোঁ মনত ৰাখিব আমি আনকনচিয়াছ এনেকৈ মুভ কৰা নাই আমি এই মাচুলটো শেষলৈকে টানিছোঁ একেবাৰে কাণৰ ওচৰৰ পৰা ধৰি এনেকৈ আৰু আপুনি চকুক মুদক আৰু লেফ্ট এণ্ড ৰাইট ছাইডৰ ডিফাৰেঞ্চটো ফিল কৰক নিশ্চয় দিব পাৰিলে আপোনাৰ চকুলৈকে ব্লাড চাৰ্কুলেশ্যন যোৱা নিচিনা লাগিব এতিয়া আদাৰ ছাইড এনেকৈ হোল্ড কৰক লিফ্ট কৰক আৰু ফিংগাৰ টিপছে হেঁচা দিয়ক ধীৰে ধীৰে এই মাচলটো দীঘল কৰিবলৈ ট্ৰাই কৰক আপুনি চকু মুদি ল'ব পাৰে আৰু টেনশ্যন ৰিলিজ কৰক আৰু আপুনি পুনৰ ফিল কৰক চকু মুদি নিশ্চয় ধৰিব পাৰিছে মুখলৈ বহুত বেছি ব্লাড চাৰ্কুলেশ্যন গৈছে এতিয়া আমি চাওক ইয়াৰ টেনশ্যন ৰিলিজ কৰিম তাৰ কাৰণে আমি ফিংগাৰ টিপছ ইউজ কৰিম আৰু ইয়াৰ আপুনি চকুৰ কোণত ৰাখক ইনাৰ মোষ্ট কৰ্নাৰ আৰু নখ নলগাব জাষ্ট আপুনি হেড ড্ৰপ কৰক ড্ৰপ ইয়ৰ হেড আৰু আপুনি ৰিলেক্স ৰাখক কান্ধ আৰু চকু মুদক আৰু 1 মিনিটৰ কাৰণে হোল্ড কৰক শ্লো ব্ৰিডিং উশাহ নিশাহ ধীৰে ধীৰে লওক আৰু আপুনি চাওক আপুনি থাৰ্ড আই এৰিয়াত টেনশ্যন হোল্ড কৰিছে নেকি আপোনাৰ সকলো এটেনশ্যন থাৰ্ড আই এৰিয়ালৈ নিয়ক
the space between your eyebrows, and follow my instructions. Inhale 1, 2, 3, 4. Exhale, release the worries. 7, 6, 5, 4, 3, 2, 1. Inhale 1, 2, 3, 4. Exhale 10, 9, 8, 7, 6, 5, 4, 3, 2, 1. যদি আপোনাৰ দীঘলীয়াকৈ নিশা এৰিবলৈ কষ্ট হয়, আপুনি সেলফ কাউণ্ট কৰিব পাৰে। মাত্ৰ আপুনি মনত ৰাখিব যে আপোনাৰ উশাহটো যিমান হ'ব তাতকৈ যাতে নিশাহটো দীঘল হয়। গতিকে এনেকুৱা কথা নহয় যে মই কাউণ্ট কৰা মতে আপুনি হোল্ড কৰিব লাগিব। এইটো সময়ত আপুনি যিটো সেফ ফিল কৰে, আপোনাৰ বডিটোৱে যিটো এলাউ কৰে, আপুনি সেইমতে কৰক। নিশাহটো উশাহটোতকৈ দীঘল হ'ব লাগিব। আৰু এতিয়া ৰিলিজ কৰক আৰু আপুনি ফিল কৰক আপোনাৰ চকুলে কিমান বেছি ব্লাড চাৰ্কুলেশ্যন গৈছে। এতিয়া আমি এই পাৰ্টটো ইউজ কৰিম আৰু এইডোখৰ ৰাখিম বিগিনিং অফ দ্য আইব্ৰ' এৰিয়া। প্ৰেছাৰ দিয়ক আৰু আপুনি এনেকৈ মুভ কৰি ইয়ালৈকে নিব লাগিব। জাষ্ট চেঁচা দিয়ক। টেক ইউৰ টাইম, খৰ নকৰিব। এহলৈকে নিয়ক আৰু ৰিলিজ কৰক। সকলো টেনচন আপুনি ৰিলিজ কৰক। ৰিলিজ কৰক। ৰিলিজ। আৰু নিশ্চয় দিব পাৰিছে আপোনাৰ অলৰেডি চকুত বহুত বেছি ব্লাড চাৰ্কুলেশ্যন গৈছে। এতিয়া আমি এনেকৈ পিঞ্চ কৰিম। পিঞ্চ কৰক। আৰু যদি আপোনাৰ এইডোখৰত অলপ টাইটনেছ আছে, এনেকৈ হোল্ড কৰক আৰু এনেকৈ মাছাজ কৰক। অলপ সময় দিয়ক, নখ নলগাব। সাধাৰণতে যেতিয়া আমি মাছলছ কিছুমান অভাৰ ইউজ কৰোঁ, তেতিয়া সেই অংশ টাইট হেভি হ'বলৈ ধৰে। গতিকে আমাৰ চেলাৰিজো হৈছে আমি বহুত বেছি ইউজ কৰোঁ ফ্ৰাউনিং কৰোঁতে। গতিকে ইয়াক আমি ৰিলেক্স কৰি ৰখাটো বহুত ইম্পৰ্টেণ্ট। এতিয়া নিশ্চয় ধৰিব পাৰিছে আপুনি বহুত আৰাম লাগিলে। আৰু এতিয়া আমি ধুনীয়াকৈ এটা ফেচ যোগা এক্সাৰচাইজ কৰিম। তাৰ কাৰণে আমি আঙুলিৰ এই পাৰ্টটো ল'ম, ইয়াত এনেকৈ ৰাখিম আৰু এনেকৈ লিফ্ট কৰিম। দেখিছে ডিফাৰেঞ্চটো? আৰু আপুনি কৰক, আৰু আপুনি ওপৰলৈ চাব, ফৰহেড ইউজ নকৰাকৈ। কান্ধ ৰিলেক্স ৰাখিব। And release. আৰু ফিল কৰক লিফটিং এফেক্টটো। পুনৰ কৰক, আমি 3বাৰ কৰিম। এনেকৈ লওক, লিফ্ট কৰক আৰু কৰক আৰু ওপৰলৈ চাব। কান্ধ ৰিলেক্স। Close your eyes and feel the sensation. Great. Last one. ফুলৰ হাত এনেকৈ ৰাখক। টানক অকণমান 45 degree angle. Drop your jaw. Look up without using your forehead.
এই যে আপুনি লিফটিং সেন্সেশনটো ফিল কৰিলে, এগেইন আপুনি নিজক কওক যে আই এলাউ মাই নিউৰলজি টু ৰিমেম্বাৰ দ্য লিফটিং সেন্সেশন। আৰু আপোনাৰ নাৰ্ভাছ ছিষ্টেমে নিশা হৈ থাকোঁতেও কাম কৰি থাকিব, লিফটিঙৰ এফেক্ট আপুনি ফিল কৰিব। কিন্তু আপোনাৰ কথা হ'ল আপুনি কনচিষ্টেণ্ট প্ৰেক্টিচ কৰিব লাগিব। এদিন আপুনি লিফটিং সেন্সেশন ফিল কৰিলে নহ'ব, আপুনি প্ৰতিদিনে ফিল কৰিব লাগিব। আৰু লাহে লাহে আমাৰ ব্ৰেইনে ইয়াৰ ওপৰত কাম কৰিবলৈ ধৰিব আৰু দেখিব লাহে লাহে আপোনাৰ ফেচ লিফ্ট হ'বলৈ ধৰিব। এতিয়া আহক আমি লাষ্ট ষ্টেপিং কৰোঁ অকণমান সময়। গোটেই ফেচ এৰিয়াত এনেকৈ টেপিং কৰক। Top of the head area. Tap, tap, tap. আপোনাৰ হাত দুখন বুকুত ৰাখক, ফিল কৰক সেন্সেশনটো। আৰু আজিৰ গোটেই ছেশ্যনটোৰ প্ৰতি আপুনি গ্ৰেটফুল হওক যে আপুনি পুনৰ নিজৰ লগত কানেক্ট হ'বলৈ আপুনি সুবিধা পালে। তাৰ কাৰণে আপুনি থেংক ইউ কওক, থেংক ইউ, থেংক ইউ, থেংক ইউ। আৰু ধুনীয়াকৈ এটা হাঁহি লৈ চকু মেলক আৰু ক'ব আজিৰ ছেশ্যনটো কেনেকুৱা লাগিল, যাতে আপোনালোকৰ ওচৰলৈ আকৌ আহিবলৈ মই উৎসাহ অনুভৱ কৰোঁ। আৰু যিসকলে মোৰ লগত লাইভ ফেচ যোগা ক্লাছ কৰিব বিচাৰে তেওঁলোকে স্ক্ৰীনত দিয়া নম্বৰত কণ্টেক্ট কৰিব। এই ভিডিঅ'টো লাইক কৰক, শ্বেয়াৰ কৰক আৰু মোক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহোঁ, ধন্যবাদ।